স্কুল আজি দেৰি হ'ব পাৰে তুমি সোনকালে ভাতকেইটা বনাই থবা দেই অলপ দেৰি হ'ব পাৰে মিটিং আছে হ'ব দিয়ক যাক দেই সোনকালে আহিব হা গৰু ছাগলীকেইটা চাব কি হ'ল চকীদাৰ নাই নেকি নমস্কাৰ স্যাৰ ল'ৰা কি হ'ল আজি যে স্কুলত ইমান দেৰি কৰিলি আহি থাকোঁতে বান্দৰ নাস্তা আছিলোঁ দেৰি হৈ আৰু তোৰ কি হ'ল বিগুলি খেলি আছোঁ ভাত বনাওঁতে কি হ'ল ভাত বনাওঁতে দালিত ভেকুলী পৰিল হ'ব দে আজি পৰা আজি কাৰণে চবেই ঠিকমতে আহিবি কিন্তু বুজিছনে ল'ৰা ছোৱালীহঁত হয় ছাৰ তোৰ নামটো কি আছিলে অপুৰ দাস অপুৰ দাস তোৰ কৃষ্ণ দা কৃষ্ণ দাস তোৰ টেম্পু মোৰ দাস দাস আৰু তোৰ ৰত্নেশ্বৰ দা ঠিক আছে এতিয়া আজি তোহঁতক মই হেৰি শিকাম 1 2 3 4 কোনোবাই জানেনে বাৰু ছাৰ মই জানো এফালৰ পৰা 1 2 3 কচোন 1 2 3 4 4 5 5 নহয় কি ছাৰ তেন্তে 2 2 3 4 4 1 2 3 4 1 2 3 4 আমি আছো খালি পাতি কচোন আকৌ ধুনীয়াকে 1 2 3 4 আমি আছো খালি খালি বাহ ভাল ল'ৰা ভাল ল'ৰা ভাল ল'ৰা ভাল ল'ৰা এতিয়া শুন মই তোহঁতক এতিয়া এটা কবিতা আবৃত্তি কৰিবলৈ ক'ম কবিতাটো তহঁতি জনা নাই চাগৈ মই শিকাই দিম হা ট্ৰেন্সলেশ্যনকেইটা বাৰু শুন কবিতাটো হ'ল আজি আমি কবিতা ভাটৌ চৰাইৰ বিষয়ে এটা কবিতা ক'বলৈ দিম তোহঁতক কবিতাটো ধুনীয়াকৈ তহঁতি মাতিবি হয় ছাৰ হয় এতিলন্ত দুতিলন্ত তিনতিলন্ত ভাটৌ হনুমানে সিজাই আছে গছৰ তলত কপৌ আকৌ ক এতিলন্ত দুতিলন্ত তিনতিলন্ত ভাটৌ হনুমানে সিজাই আছে গছৰ তলত কপৌ তোমালোকক ট্ৰেন্সলেশ্যন শিকাম তোমালোকক যে দেওবাৰে যে শিকাইছিলোঁ 13টা বজাত যে শিকাইছিলোঁ ট্ৰেন্সলেশ্যনকেইটা হয়নে এতিয়া পাহৰি গৈছা নেকি এতিয়া শুনা ট্ৰেন্সলেশ্যন তুমি উঠাচোন তোমাৰ নামটো কি আছিলে অসুৰ দাস অসুৰ দাস আৰু কৃষ্ণ দাস উঠা ৰখিবা এই বৰ্ডখনত মই লিখি পেলাই তোমালোকক চবকে শিকাম তোমালোকে পাৰিবা দেই স্যার এটা কলমটো মোৰ ডাঙৰ কলম হ'ব তুমি বহা তুমি তোমাৰ শুনা মই তোমালোকক শিকাই আছো সেই গৰুজনীয়ে বাওধান খাই আছে আমাৰ কৃষ্ণ দাসে কোৱাচোন সেই গৰুজনীয়ে বাওধান খাইছে ইংলিছত কোৱা স্যার নেজানো নহয় মই শিকাই দিছো কোৱা দিছ ইজ এ কাউ দিস ইজ এ কাউ খাই আছে বাও খাই আছে বাও এতিয়া আকৌ কোৱা দিস ইজ এ কাউ খাই আছে বাও বহা অসুৰ দাস কোন আছিলে স্যার মই তুমি কৃষ্ণহে আছিলা মই নামটো বদলি হৈ গ'ল তোমাৰ নামটো কি আছিলে কৃষ্ণ দা কৃষ্ণ দাস কৃষ্ণ দাস তুমি কোৱাচোন সেই নিগনিজনীয়ে বিচনাখন পুতি আছে এট পুটিং দা বিচনা এতিয়া শুনা এইটো তোমাৰ হৈছে কিন্তু নাউনৰ আগত ভাৱেল নবহোৱাৰ কাৰণে 1064 তুমি কনফাৰ্ম কৰিব পৰা নাই সেইকাৰণে মই এতিয়া তোমাক শিকাইছোঁ দিছ ইজ এ ৰেড কোৱা পুতি আছে বেড বহা শ্যাম্পু উঠা শ্যাম্পু আহা একো না তুমি কোৱাচোন সেই গৰুজনীয়ে বাওধান খাই আছে কোৱা ইংলিছত কোৱাচোন মই যে শিকাইছিলোঁ দেওবাৰে ৰাতি কোৱাচোন দিছ ইজ এ কাউ খাই আছে বাও বাহ বঢ়িয়া ভাল ল'ৰা বহা
কোৱা কোৱা তুমি কোৱা আছিলে মই আছো ছাৰ অঁ তুমি কোৱাচোন আজি স্কুল কিয় দেৰি হ'ল ছাৰ দালি বনাওঁতে দালি ভেকুলী পৰি গ'ল ভেকুলীখন পৰা কাৰণে ভাত খোৱাটো দেৰি হ'ল কালিৰ পৰা কিন্তু লেটকৈ নাহিবা দেই হয়। সোনকালে আহিবা বহা বহা এতিয়া কোৱা এতিয়া মই তোমালোকক এটা নতুন আজি হেৰি এটা শিকাম তোমালোকে সকলোৱে মিলিজুলি তোমালোকে ধুনীয়াকৈ লিখি মেলি দিব লাগিব মোক বুজিছানে শুনা নাগশংকৰ দেৱালয় কিমান চনত উপস্থিত হৈছিলে কোৱাচোন চবেই কোৱা 1992 চনত অঁ পাৰিছা পাৰিছা তুমি পাৰিছা তাৰ পাছত তুমি কোৱাচোন কমলা সত্ৰৰ বায়নজনে কিমান চনত অসমৰ ৰাংঢালী কেছেটত আহ্বান জনাইছিলে কোৱা ঋতিক দাস ছাৰ মই নাজানো টোপনি বেছি হৈ গৈছিলে কালি ছাৰ অঁ ক'ত গৈছিলা তুমি ছাৰ ভাওনা চাবলৈ গৈছোঁ ভাওনা দিনটা ভগৱান ওলাই গৈছিলে জিন্দা ভগৱান ওলাইছে হয় ছাৰ অঁ ঠিকে আছে বহা এতিয়া শুনা পৰীক্ষাৰ ৰিজাল্ট দিব আজি তোমালোকৰ ৰিজাল্ট ভাল হৈছে নে বেয়া হৈছে মই ক'ব নোৱাৰোঁ বহিহে ক'ব কিন্তু সেইকাৰণে ঘৰত ভালকৈ যদি পঢ়া শুনা কৰিছিলা পৰীক্ষা দিছিলা তেনেহ'লে ৰিজাল্ট ভাল হ'বই তোমাৰ ৰিজাল্ট শুনা তোমাৰ ৰিজাল্ট যদি ফলাফল বিচাৰিছা তোমাৰ ঘৰত কি খেতি কৰে ৰঙালাও খেতি কৰে দুটা ৰঙালাও আনিব পাৰিবানে মনে মনে মাক নোকোৱাকৈ তেতিয়াহ'লে তোমাৰ ৰিজাল্ট ভাল হ'ব বুলি ভাবি লোৱা তোমাৰ ৰিজাল্ট ভাল বুলি ভাবি লোৱা আৰু ফূৰ্তি কৰা আৰু এতিয়া যাব চাবলৈ বিচাৰিছে তোমালোকৰ ঘৰত কি আছে এনে খাবলৈ পৰা বস্তু কিবা আছেনে কি আছে গোমধান আছে তুমি মনে মনে মাক নোকোৱাকৈ ঘৰৰ মানুহে গম নোপোৱাকৈ মোলৈ গোমধান কেইটামান আনিব পাৰিবানে তেনেহ'লে তোমাৰ ৰিজাল্ট ভাল হ'ব ফূৰ্তি কৰা উঠা তোমাৰ ৰিজাল্ট চাব বিচাৰিছা নেকি কি আছে তোমালোকৰ ঘৰত গৰু আছে গাখীৰ আনিব পাৰিবা গাখীৰ 2 লিটাৰ আনি দিবা তোমাৰ ৰিজাল্ট ভাল হৈ যাব